মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি ৫ ছেপ্টেম্বৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱৰ জন্মদিন। আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষই শিক্ষক দিৱস হিচাপে পালন কৰি আহিছে। আজিৰ এই শুভ ক্ষণত ময়ো ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে দেশৰ সকলো শিক্ষাগুৰুলৈ শ্ৰদ্ধা নিবেদিলোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক শিক্ষক দিৱস সম্পৰ্কে এটি সুন্দৰ বক্তৃতা দিবলৈ আগবাঢ়িছে নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰাচুৰ্যা কাশ্যপে। আহাচোন আমি প্ৰাচুৰ্যাৰ বক্তৃতা শুনো। নমস্কাৰ। পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ বন্ধু বান্ধৱীসকল আৰু মোৰ মৰমৰ ভাই ভনীসকল। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্মা তস্मै শ্ৰী গুৰুৱে নমঃ। ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ৰূপত চিৰকাল সমভাৱে অলংকৃত হৈ আহিছে ভৱিষ্যতসকলৰ জীৱন স্ৰষ্টা আৰু গঢ়োতা শিক্ষকসকল। শিক্ষকসকলৰ মহান জ্ঞান, অমৃত সদৃশ মহান বাণী আৰু মহান আদৰ্শৰে মহীয়ান হয় একোখন দেশৰ ভৱিষ্যত। প্ৰকৃতাৰ্থত শিক্ষকসকল জ্ঞান আৰু ত্যাগৰ প্ৰতীক। সেইবাবে শিক্ষকসকল যুগে যুগে বন্দিত আৰু সমাদৃত। আজি পবিত্ৰ শিক্ষক দিৱস। কোৱা হয়, শিক্ষকসকল এডাল জ্বলি থকাৰ মমবাতিৰ দৰে, যিয়ে উত্তৰ পুৰুষৰ বাট পোহৰাবলৈ নিজকে বিলীন কৰি দিয়ে। শিক্ষকতাক এটা মহান আৰু পবিত্ৰ বৃত্তি বুলি আমি সকলোৱে অভিহিত কৰোঁ। আজি ৫ ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ মূল তাৎপৰ্য হৈছে শিক্ষক আৰু ছাত্ৰৰ মাজত থকা যি সম্পৰ্ক তাক ফুটাই তোলাৰ লগতে শিক্ষকসকলৰ মহান ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰণ কৰা। শিক্ষক আৰু ছাত্ৰৰ মাজত যদি এটা সম্পৰ্ক গঢ়ি নুঠে, তেতিয়াহ'লে পাঠদান বা পাঠ গ্ৰহণৰ সফলতা আশা কৰিব নোৱাৰি। শিক্ষকসকলে অতীজৰে পৰাই সমাজৰ কাৰণে অৱদান আগবঢ়াই আহিছে। এই চেগতে মই মোৰ সকলো গুৰুলৈকে আৰু দেশৰ প্ৰতিজন শিক্ষাগুৰুলৈকে সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আজি আচলতে এগৰাকী মহান শিক্ষাবিদৰ জন্মদিন। এইগৰাকী মহান ব্যক্তিয়ে হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ। ভাৰতৰ বিশিষ্ট চিন্তাবিদ, শিক্ষাবিদ তথা ৰাজনীতিবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম হৈছিল ১৮৮৮ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখে মাদ্ৰাজৰ তিৰুতানী নামে ঠাইত। পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰ স্বামী আৰু মাতৃৰ নাম আছিল সীতাম্মা। ৮ বছৰ বয়সলৈকে তেখেতে ঘৰতে থাকি শিক্ষা গ্ৰহণ কৰিছিল। ৯ বছৰ বয়সত তিৰুপতি লুথেৰিয়ান স্কুলত তেখেতে শিক্ষা গ্ৰহণ কৰিছিল ১৮৯৬ চনত। তাৰ পিছত ভেলোৰ কলেজত আৰু ১৯০৮ চনলৈকে মাদ্ৰাজৰ খ্ৰীষ্টিয়ান কলেজত শিক্ষা গ্ৰহণ কৰে। ২০ বছৰ বয়সতে থেচিছ লিখি তেখেতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তেখেতে বক্তৃতাৰে সকলোকে বিমুগ্ধ কৰিব পাৰিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ দৰ্শন বিভাগৰ সৰ্বোচ্চ সন্মান সম্ৰাট পঞ্চম জৰ্জ আসনৰ বাবে তেখেতক মনোনীত কৰা হৈছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে ১৯৫২ চনৰ পৰা ১৯৫৬ চনলৈ আৰু ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈ দুবাৰকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতিৰ পদটো অলংকৃত কৰিছিল আৰু ১৯৬২ চনতেই তেখেতে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি পদটো অলংকৃত কৰিছিল। বিশাল পাণ্ডিত্যৰ অধিকাৰী হোৱাৰ বাবে তেখেতক বিশ্বই দাৰ্শনিক আখ্যা দিয়ে। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱে অক্সফৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক, মানচেষ্টাৰ বিশ্ববিদ্যালয়ৰ অধ্যক্ষৰ উপৰিও মহীশূৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক, অন্ধ্ৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ উপৰিও ইউনেস্কোৰ চেয়াৰমেন তথা ১৯৫২ চনত ইউনেস্কোৰ প্ৰেছিডেণ্টৰ পদো অলংকৃত কৰিছিল। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণে ভাৰতৰ শিক্ষা ব্যৱস্থাত আমূল পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছিল বাবেই শিক্ষা আয়োগৰ অধ্যক্ষৰ পদত তেখেতক নিযুক্তি দিয়া হৈছিল। ১৯৫৪ চনত ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱ ভাৰতৰ সৰ্বোচ্চ সন্মান ভাৰত ৰত্ন উপাধিৰে বিভূষিত হ'বলৈ সক্ষম হৈছিল।
ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণণদেৱ যেতিয়া ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰূপত অধিষ্ঠিত হৈ আছিল, তেতিয়া তেখেতৰ কেইগৰাকীমান বন্ধু আৰু কেইগৰাকীমান ছাত্ৰই তেখেতৰ জন্মদিনটো পালন কৰিবলৈ অনুমতি বিচাৰি আহিছিল। তেতিয়া তেখেতে কৈছিল যে তেখেতে নিজকে এগৰাকী ৰাষ্ট্ৰপতি বা দাৰ্শনিক বা ৰাজনীতিবিদ হিচাপে চিনাকি দিয়াতকৈ এগৰাকী শিক্ষক হিচাপে পৰিচয় দিবলৈ বেছি ভাল পায়। সেইবাবে তেখেতৰ জন্মদিনটো ব্যক্তিগত জন্মদিন হিচাপে পালন নকৰি সমগ্ৰ শিক্ষকসকললৈ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনাই শিক্ষক দিৱস হিচাপে পালন কৰিলে তেওঁ বেছি সুখী হ'ব। আৰু সেই দিনাৰে পৰা তেওঁৰ জন্মদিন 5 ছেপ্টেম্বৰৰ দিনটো শিক্ষক দিৱস হিচাপে প্ৰতি বছৰে ভাৰতত পালন কৰি অহা হৈছে। 1975 চনৰ 17 এপ্ৰিল তাৰিখে এগৰাকী মহান দাৰ্শনিক, শিক্ষাবিদ, ৰাজনীতিবিদ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে ইহলীলা সম্বৰণ কৰে। একোটা শিশুৰ ভৱিষ্যত গঢ় দিয়াত শিক্ষকসকলৰ ভূমিকা অতুলনীয়। বাঢ়ি অহা শিশুক জীৱনৰ আদিভাগতে দিয়া শিক্ষাই ভৱিষ্যত জীৱনৰ ব্যক্তিগত তথা সামাজিক দিশ দুয়োটাতে যথেষ্ট প্ৰভাৱ পেলায়। এখন দেশৰ ভৱিষ্যত গঢ়িবৰ বাবেও ই বহুলাংশে নিৰ্ভৰ কৰে। সেইবাবে এগৰাকী শিক্ষাগুৰুক জীৱনৰ খনিকৰ বুলিও ক'ব পাৰি। শিক্ষাগুৰুসকলে কেৱল পাঠদানৰ ভূমিকাতেই সীমাবদ্ধ নাথাকে। তেওঁলোকে একেলগে এগৰাকী গুৰু, এগৰাকী বন্ধু, দিগদৰ্শক, মন্ত্ৰণাবিদ কেইবাটাও ভূমিকা পালন কৰিবলগীয়া হয়। এটা শিশুৰ সামগ্ৰিক বিকাশ মাক দেউতাকৰ ওপৰত বা ঘৰখনৰ ওপৰত যিমানেই নিৰ্ভৰ নকৰে, সিমানেই এগৰাকী শিক্ষাগুৰুৰ ওপৰতো নিৰ্ভৰ কৰে। আজিৰ শিশু ভৱিষ্যতৰ নাগৰিক। সেইবাবে শিক্ষাগুৰুসকলে ভৱিষ্যতে এখন সমাজ গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি ক'লেও ভুল কোৱা নহ'ব। শিক্ষকসকলে এই গধুৰ বোজা কান্ধত লৈ আগবাঢ়োতে যথেষ্ট সাৱধান হ'বলগীয়া হয়, যাতে ছাত্ৰ-ছাত্ৰীসকলক পাঠদান কৰোঁতে কোনো ভুল ত্ৰুটি ৰৈ নাযায়। শিক্ষা হৈছে সমাজ সংস্কাৰৰ ঘাই শিপা, জাতিৰ মেৰুদণ্ড। সমাজ সংস্কাৰ কৰি জাতিৰ মেৰুদণ্ড পোনাই ৰাখিবলৈ হ'লে জাতিয়ে শিক্ষাগুৰুসকলক গুৰুত্ব দিবই লাগিব। আজি শিক্ষক দিৱসৰ এই মধুৰ ক্ষণত সেই শিক্ষাগুৰুসকল, আপোনালোকলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। লগতে আপোনালোকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। আপোনালোকে প্ৰজ্ঞাৰ বীজ যুগে যুগে সিঁচি যাওক আৰু সেই বীজৰ পৰা প্ৰস্ফুটিত হওক মূল্যবোধ, অহিংসা, শান্তি, সম্প্ৰীতি, ঐক্য, সংহতিৰে সমৃদ্ধ এটা জাতি, এখন সমাজ আৰু এখন দেশৰ। মই ইয়াকে কৈ মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। প্ৰাচুৰ্যা, তোমালৈ মোৰ অশেষ মৰম আৰু আশীৰ্বাদ থাকিল আৰু তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।